নমস্কাৰ। কালাপানী আৰক্ষী চকীত গৃহৰক্ষী বাহিনীৰ পৰ্যালোচনা সভা। মানিকাছৰ পূৰ্বাঞ্চলৰ এটা মাহতেই দুটাকৈ ভয়ংকৰ ঘটনা সংঘটিত হোৱাক লৈ উদ্বিগ্ন জিলা আৰক্ষী। ঘৰুৱা বিবাদেই লৈছে ভয়ংকৰ ৰূপ। প্ৰথমে মৃত্যু, তাৰ পাছত দোষীৰ ঘৰত অগ্নিসংযোগ। এনে ঘটনাক লৈ উদ্বিগ্ন প্ৰকাশ কৰে দক্ষিণ শালমাৰা মানিকাছৰ আৰক্ষীৰ অধীক্ষক সুবোধ কুমাৰ সোণোৱালে। মানিকাছৰ পাহাৰীয়া অঞ্চলত বৃদ্ধি পাইছে এনে অপৰাধ প্ৰৱণতাৰ ঘটনা। আজি কালাপানী আৰক্ষী চকীত এই বিষয়ে গৃহৰক্ষী বাহিনীৰ সৈতে পৰ্যালোচনা কৰে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে। নুৰ আলম বাবলুৰ ৰিপৰ্ট, এনি ফ'ৰ্থ পিলাৰ। ইয়াৰ আগতে আমি পাছত এখন বিজেপি মিটিং পতা হৈছিল। মই নিজৰ তাত আহিছিলোঁ, যথেষ্ট ভাল মিটিং হৈছিল। মাহেকীয়া ভিডিপি মিটিং বুলি কয়। আচলতে আমি জিলা সদৰৰ পৰা গাঁৱে গাঁৱে মাহেকীয়া পক্ষকে এনেকুৱা ধৰণৰ ভিডিপি মিটিং, ৰাইজৰ মাজত সজাগতা মিটিং পাতি থাকিব লাগে। সেইকাৰণে মই আজি আহিলোঁ। মই নাভাবোঁ কোনোবা দুষ্কৃতিকাৰীয়ে কিবা এটা অন্যায় কৰিলে বুলিয়ে গোটেই ৰাইজে দোষী হ'ব, সেইটো বুলি মই নাভাবোঁ। কিন্তু দুষ্কৃতিকাৰীক আমি প্ৰশ্ৰয় দিব নালাগে। যিকোনো প্ৰকাৰে দুষ্কৃতিকাৰীক আমি বিচাৰি আনি আইনৰ কাঠগড়াত থিয় কৰাব লাগে। দুষ্টক দমন, সন্তক পালন, এইটোৱে মোৰ প্ৰিন্সিপল। মই সেইবিলাক পৰ্যালোচনা কৰিবলৈকে আজি এই মিটিংখন আহিছোঁ মই নিজে, যে গাঁওৰক্ষী বাহিনীৰ যদি কিবা গাফিলতি থাকে তেওঁলোকক আমি সংস্কাৰ কৰিব লাগিব, তেওঁলোকক সজাগ কৰিব লাগিব, অধিক তেওঁলোকক আমি কাৰ্যকৰী কৰিব লাগিব। সমস্যা তেওঁলোকৰ নিজা ভিতৰুৱা কি সমস্যা আছে মইতো নাজানো, কিন্তু ভিডিপি হিচাপে ভিডিপিয়ে যিখিনি ডিউটি দায়িত্ব পালন কৰিব লাগে তেওঁলোকে কৰি আছে। আৰু অধিক তেওঁলোকক সমাজখন অপৰাধমুক্ত কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আইনী যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু ভিডিপিসকলকো মই অনুৰোধ কৰিছোঁ, সেইকাৰণে আজি মই মিটিংখনত আহিছোঁ, যে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব লাগে। যদি কেতিয়াবা সমাজ বিৰোধী কাম হয়, প্ৰশাসন আছে, আইন আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব লাগে। নিজে কিন্তু কেতিয়াও গাঁও সভা পাতি পেলাই, কোনো বিচাৰ সভা পাতি পেলাই আইন হাতত তুলি লোৱাৰ চেষ্টা যেন কোনেও নকৰে, এইটোৱে মোৰ মেছেজ। কালাপানী আৰক্ষী চকীৰ অন্তৰ্গত ভিডিপি সম্পাদকসকলক লগতে গাঁওবুঢ়াসকলক লৈ এছ.পি. ছাৰৰ সহযোগত আমি এটা সজাগতা সভা আয়োজন কৰিছিলোঁ, যাতে আমাৰ সমাজত চলি থকা কিছুমান অসামাজিক কাম কাজ বন্ধ হ'ব লাগে। আমাৰ গাঁওৰক্ষী বাহিনী যিমানখিনি কাম কৰিব লাগে তেওঁলোকে নিয়াৰিকৈ কাম কৰি আছে, কিন্তু দুৰ্গম অঞ্চল হিচাপে আমাৰ যিমানখিনি সম্পাদক হ'ব লাগিছিল সিমানখিনি সম্পাদক আমি তাত দিব পৰা নাই। আমাৰ বহুত সম্পাদক আৰু দিয়াৰ দৰকাৰ আছে। পাহাৰীয়া অঞ্চল, এখন পাহাৰৰ পৰা আন এখন পাহাৰলৈ যাওঁতে বহুত সময় লাগে। পাহাৰৰ টিঙত কিছুমান ঘৰ আছে, যাতায়াতৰ ব্যৱস্থা তেনেকুৱা নাই, আৰু অশিক্ষিত মানুহ, এইবিলাকৰ কাৰণে কিছুমান দুষ্কৃতিকাৰীয়ে অলপ অসামাজিক কাম কাজত লিপ্ত হয়। চাওক, ভিডিপি এখন স্বেচ্ছাসেৱক সংগঠন। এইটোত স্বেচ্ছাই আমি তাতে সমাজৰ সেৱাৰ কাৰণে আহি যাওঁ। তথাপি চৰকাৰে আমাক চলাৰ কাৰণে পকেট মানি হিচাপে কিছু পইচা দিয়ে। আৰু বহুদিন আগতে আঁঠুৱা, তাৰপিছত কম্বল, ছাতি, হুইচেল, বেজ আদি ছাপ্লাই দিছিল, কিন্তু কিছুদিন ধৰি এইবিলাক দিয়া দেখা নাযায়। যদি এইবিলাক দিয়ে তেনেহ'লে দিলে অলপ সুবিধা হয়। চৰকাৰৰ ফালৰ পৰা আমি আবেদন কৰিছোঁ যাতে চৰকাৰৰ ফালৰ পৰা কিছুমান বস্তুবিলাক ছাপ্লাই দিয়ে।